হয়তো সফলতাৰ আৰু বিফলতাৰ প্যাৰামিটাৰ পলিটিক্যাল নেৰেটিভৰ মতে চেঞ্জ হয় আৰু যেনেকৈ হাৰিও জিকাজনক বাজিগৰ বুলি কোৱা হয় তেনেকৈ হয়তো দেশখনক আৰ্থিক সংকটৰ ফালে ঠেলি দিয়াজনকেই সফল ইকনমিষ্ট বুলি কয়। ইয়াতে প্ৰশ্ন হয় যে 1991 চনত হোৱা আৰ্থিক সংকটৰ ফালে ভাৰতক ঠেলি কোনে দিলে? ভাৰতৰ অৰ্থব্যৱস্থা মুকলি কৰিবলৈ বাধ্য হৈছিল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ চুক্তিৰ কাৰণেহে। এইটো ডক্টৰ মনমোহন সিঙৰ মগজৰ পৰা উপজা বস্তু নহয়। ডক্টৰ মনমোহন সিঙৰ নিচিনা এজন দক্ষ ইকনমিষ্টৰ তত্ত্বাৱধানত দেশখন চলোতেও 67 টন সোণ বন্ধকত দি দেশখন ৰক্ষা কৰিব লগা হৈছিল। লাইচেন্স ৰাজকে আৰম্ভ কৰি ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান চৰকাৰীকৰণ কৰা আৰু দেশখনত এটা বামপন্থীয় অৰ্থব্যৱস্থা গঢ়ি তোলাত ডক্টৰ মনমোহন সিঙৰ এটা ডাঙৰ ভূমিকা আছে। আকৌ বহুতে এইটো ক'ব বিচাৰে যে ডক্টৰ মনমোহন সিঙে লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন আনি ভাৰতৰ অৰ্থব্যৱস্থা ইনভেষ্টমেণ্টৰ কাৰণে মুকলি কৰিছিল। নমস্কাৰ, আজিৰ আমাৰ ভিডিঅ'টো পূৰ্বৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ওপৰত। 2004 পৰা 2014 চনলৈকে 10 বছৰ কাল প্ৰধানমন্ত্ৰী আছিল যদিও ডক্টৰ মনমোহন সিঙক প্ৰধানমন্ত্ৰী হিচাপে নহয় এজন সফল ইকনমিষ্ট হিচাপেহে সোঁৱৰা যায়। কিন্তু কি কাৰণে ডক্টৰ মনমোহন সিঙক এজন সফল ইকনমিষ্ট বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰত সহজতে কোৱা হয় যে 1991 চনত হোৱা আৰ্থিক সংকটৰ পৰা ভাৰতক ডক্টৰ মনমোহন সিঙে উদ্ধাৰ কৰিছিল আৰু সেই কাৰণেই তেখেতক এজন সফল ইকনমিষ্ট বুলি কোৱা হয়। কিন্তু ইয়াতে প্ৰশ্ন হয় যে 1991 চনত হোৱা আৰ্থিক সংকটৰ ফালে ভাৰতক ঠেলি কোনে দিলে? ডক্টৰ মনমোহন সিং। ডক্টৰ মনমোহন সিং 1970 চনৰ পৰাই দেশৰ অৰ্থব্যৱস্থাৰ লগত জড়িত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ পদত কৰ্মৰত আছিল। 1932 চনৰ 26 ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ পাঞ্জাৱ প্ৰান্তৰ ছাপৱাল জিলাৰ গাঁ নামৰ গাঁৱত জন্ম হৈছিল ডক্টৰ মনমোহন সিঙৰ। দেউতাকৰ নাম আছিল গুৰমুখ সিং কোহলি আৰু মাকৰ নাম আছিল অমৃত কৌৰ। 1947 চনত ভাৰত বিভাজন হোৱাত ডক্টৰ মনমোহন সিং পাকিস্তান এৰি ভাৰতলৈ আহে। অমৃতসৰ আৰু হোছিয়াৰপুৰত কলেজীয়া শিক্ষা শেষ কৰি 1957 চনত ইংলেণ্ডলৈ যায়। কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা শেষ কৰি 1969 চনত ভাৰতলৈ উভতি আহি পাঞ্জাৱ ইউনিভাৰ্চিটিত কৰ্মৰত হয়। পাঞ্জাৱ ইউনিভাৰ্চিটিত কৰ্মৰত হৈ থকা সময়ৰ পৰাই ডক্টৰ মনমোহন সিঙৰ কংগ্ৰেছ চৰকাৰৰ লগত এটা সুসম্পৰ্ক গঢ়ি উঠে আৰু পিছলৈ কংগ্ৰেছৰ পৰাই প্ৰধানমন্ত্ৰীও হয়গে। বিভিন্ন মন্ত্ৰালয়ৰ ছেক্ৰেটাৰী, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, প্লেনিং কমিশ্যনৰ ডিপুটি চেয়াৰমেনকে ধৰি প্ৰায় 50 বছৰ ডক্টৰ মনমোহন সিং দেশৰ অৰ্থব্যৱস্থাৰ লগত জড়িত আছিল। ডক্টৰ মনমোহন সিং বিত্ত মন্ত্ৰালয়ৰ চিফ এডভাইজাৰ হৈ থাকোঁতেই 1973 চনত 97.75% কৰ বলবৎ কৰাৰ প্ৰপ'জেল আনিছিল। লাইচেন্স ৰাজকে আৰম্ভ কৰি ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান চৰকাৰীকৰণ কৰা আৰু দেশখনত এটা বামপন্থীয় অৰ্থব্যৱস্থা গঢ়ি তোলাত ডক্টৰ মনমোহন সিঙৰ এটা ডাঙৰ ভূমিকা আছে। আৰু কোনোবাই ব্যৱসায় কৰিবলৈ বিচাৰিলেও ব্ৰাইবেৰী আৰু কৰাপশ্যনৰ সহায় ল'ব লগা আছিল আৰু অতিপাত কৰাপশ্যন হোৱাৰ কাৰণেই সেই সময়খিনিক ব্ৰিফকেছ পলিটিক্সৰ সময় বুলিও কোৱা হয়। অন্য দেশৰ পৰা ইম্পৰ্ট, ধাৰ, ঋণ আৰু সাহায্যৰ ওপৰত ভৰসা কৰি দেশ চলাই আছিল আৰু এনেবোৰ নীতিৰ কাৰণেই 1991 চনত আৰ্থিক সংকটে দেখা দিয়ে আৰু দেশ চলিবলৈ মাত্ৰ 2 সপ্তাহৰ পুঁজিহে বাকী থাকে। এই সংকটৰ পৰা বাচিবলৈ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ পৰা $2.2 বিলিয়ন ঋণ ল'ব লগা হয় আৰু কেতবোৰ চুক্তিও কৰিব লগা হয়। আকৌ বহুতে এইটো ক'ব বিচাৰে যে ডক্টৰ মনমোহন সিঙে লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন আনি ভাৰতৰ অৰ্থব্যৱস্থা ইনভেষ্টমেণ্টৰ কাৰণে মুকলি কৰিছিল, যিটো গোটকাই মিছা কথা। ভাৰতৰ অৰ্থব্যৱস্থা মুকলি কৰিবলৈ বাধ্য হৈছিল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ চুক্তিৰ কাৰণেহে। এইটো ডক্টৰ মনমোহন সিঙৰ মগজৰ পৰা উপজা বস্তু নহয়। ডক্টৰ মনমোহন সিঙৰ নিচিনা এজন দক্ষ ইকনমিষ্টৰ তত্ত্বাৱধানত দেশখন চলোতেও 67 টন সোণ বন্ধকত দি দেশখন ৰক্ষা কৰিব লগা হৈছিল। 1960 চনলৈকে ভাৰত আৰু চাইনাৰ আৰ্থিক অৱস্থা প্ৰায় সমান আছিল। কিন্তু লাহে লাহে চাইনা ভাৰততকৈ বহুত আগবাঢ়ি গ'ল। ভাৰত বহুত পিছত থাকি যোৱাৰ লগত আৰ্থিক সংকটতো ভুগিব লগা হ'ল। সফল ইকনমিষ্ট।
ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো দেশত কেইবাটাও ডাঙৰ স্কেম হ'ল হয়তো সফলতা আৰু বিফলতাৰ প্যাৰামিটাৰ পলিটিক্যাল নেৰেটিভৰ মতে চেঞ্জ হয় আৰু যেনেকৈ হাৰিও জিকাজনক বাজিগৰ বুলি কোৱা হয় তেনেকৈ হয়তো দেশখনক আৰ্থিক সংকটৰ ফালে ঠেলি দিয়াজনকেই সফল ইকনমিষ্ট বুলি কয় নমস্কাৰ